Hi viewers, welcome back to my channel Mummy Bolwa. আজি মোৰ এই YouTube ভিডিঅ'টোত আপোনালোকক মই ঘৰত মই এযোৰ কাপোৰ মানে দহি বটিছিলোঁ ভাবিলোঁ আপোনালোককো কেনেকৈ কৰিছোঁ দেখুৱাম গতিকে আপোনালোকৰ যাতে সহায় হয় গতিকে আজি এই ভিডিঅ'টোত আপোনালোকে তাকে দেখা পাব আৰু দহি বটিবলৈ শিকিবলৈ পাব গতিকে বলক মোৰ ভিডিঅ'টো মাজলৈ চাওঁ আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব গতিকে বলক মোৰ ওচৰত ভাইলট কালাৰ কাপোৰ এযোৰ আছিলে আৰু মই দহি বটিবৰ কাৰণে এয়া সূতা কিনি আনিছিলোঁ এতিয়া মই ইয়াত মাজত কাটি ল'ম ফাৰ্ষ্ট আৰু ইয়াৰ পৰা মই অলপ সূতা উলিয়াই লৈ ল'ম মই সৰুকৈ দহি বটিম যিহেতু কাপোৰযোৰত সৰু সৰুকৈ দহি বটা আছে ইমান জোখতে ল'ব লাগিব সিমান জোখত মই ইয়াৰ পৰা সূতা উলিয়াই সমান জোখ কৰি লৈ ল'ম এয়া মই সমান জোখ কৰি এনেকৈ উলিয়াই লৈছোঁ দেখিছে অলপ ক্ষীণকৈ কৰিম সেইকাৰণে অলপ কম সূতা লৈ পেলাই উলিয়াই লৈছোঁ এতিয়া মই কেনেকৈ দহি বটো আপোনালোকক দেখুৱাম মই এটা হেংকৰ সূতা লৈছোঁ দেখিছে আৰু এটা বেজী এতিয়া মই দহি কেনেকৈ বটিম আপোনালোকক প্ৰথমৰ পৰা দেখুৱাই যাম মই প্ৰথমতে এখন ইয়াত বুক দি লৈছোঁ যাতে লৰি নাযায় দহি বটিবলৈ সহজ হ'ব প্ৰথমতে মই ফাৰ্ষ্ট দহিটো কেনেকৈ বটো দেখুৱাম প্ৰথমতে ইয়াৰ দুটা দহি যে আছে মাজৰ যিখন সেইখনত মই বেজীটো সোমাই লৈছোঁ এনেকৈ অলপ ৰাখি থ'ব লাগিব এয়া মই এনেকৈ গাঁঠি দি দিছোঁ দেখিছে ইচ্ছা কৰিলে আপোনালোকে দুটা বা তিনিটা দিব পাৰে গাঁঠি দিয়াৰ পিছত ৰছী যিখন আছে সেইখন এনেকৈ আমি মিলাই ধৰি ল'ম আৰু বেজী যিটো আছে মাজৰ পৰা এনেকৈ মিলাই ওপৰলৈ ওলাই থাকিব লাগিব ইয়াৰ পিছত বেজীটো এনেকৈ ঘূৰাই এনেকৈ যিখন সূতা আছে সেইফালৰ পৰা এনেকৈ টান দিব লাগিব তাৰপিছত আৰু এবাৰ এনেকৈ পকাই এনেকৈ গাঁঠি দি দিব লাগিব আৰু এইফালৰ পৰা বেজীটো মাজেদি সোমোৱাই আৰু এটা গাঁঠি এনেকৈ দি এইফালে মিলাই পেলাই কেঁচিৰে এই দহিকেইটা সমানত এনেকৈ কাটি দিব লাগিব দেখিলে এটা মোৰ দহি হৈ গ'ল এনেকৈ বাকীকেইটা মই এনেকৈ কৰি যাম এয়া চাওক মোৰ কাপোৰযোৰত দহি বটা হৈ গ'ল কেনেকুৱা পালে ভিডিঅ'টো জনাব আৰু যদি ভাল পায় তেনেহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব